आसाम हादोरसानि गुबुन गुबुन ओनसोलफोरजों लोगोसे बाक्सा जिल्लायावबो दुर्गा फुजानि लाहार फाहार खालामनायखौ नुनो मोन्दों। बाक्सानि बरमा बारुवाबारि दुर्गा फुजासालियावबो दुर्गा देवीनि मुसुखा बानायनायाव मुखुब मुसुखा दागिरिफोरा साइनासालिजों लोगोसे फुजा मण्डपखौ बयनिख्रुइबो समायनासिन खालामनो लाहार फाहार खालामनायखौ नुनो मोन्दों। बरमायाव सानबानि मेहेरगोनां हाबाफारिजों खुंनो लानाय बरमा बारुवाबारि दुर्गा फुजानि गोसो बोथावनाया राबनखौ सावनाय। दुर्गा फुजाजों लोब्बा लाखिनानै नाग्रा नाम अजा फालि नाम सार्कास सावथुन बायदि दिन्थिफुंनाय जागोन। बरमा बारुৱাবাৰী দুৰ্গা পূজা সমিতি যিখন ইয়াতে পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে যে অজয় দাসক সভাপতি হিচাপে লৈ আৰু ভূপেন চন্দ্ৰ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰিছে আৰু এইটো ইতিমধ্যে কাগজ পত্ৰ আমি পঢ়িবলৈ পাইছোঁ যে আমি ইয়াত দিনে নিশাই খবৰ লৈ আছোঁ। ইয়াত দেখা গৈছে যে দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এখন মেগাজিন প্ৰস্তুত কৰিবলৈ এইখনৰ নাম হৈছে দেৱী দুৰ্গা আৰু ইয়াৰ লগত সংগতি ৰাখি বাৰুৱাৰী দুৰ্গা পূজা বৰ্মা বাৰুৱাৰী দুৰ্গা পূজা সমিতিয়ে তাজমহল চাৰ্কাছ তাৰপিছত উপহাৰ কুপনৰ খেল এখন অনুষ্ঠিত কৰা হৈছে। বহুত বিশাল প্ৰস্তুতিৰে ৰাৱণ দহন কাৰ্যসূচীও অনুষ্ঠিত কৰা দেখা গৈছে। গতিকে ৰাইজৰ যি সহযোগ এই সহযোগ সঁচাকৈ লেখত ল'বলগীয়া যে মই যি দেখিবলৈ পাইছোঁ ৰাইজ হিচাপে যে ইয়াত আমাৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে দিনে নিশাই ইয়াত কামত নিয়োজিত হৈ আছে। তেওঁলোকে দুৰ্গা পূজাখন এইবাৰ ব্যতিক্ৰম ধৰ্মী হিচাপে পালন কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। কাৰণ কোভিড পিষ্ট আজি 2 বছৰ ধৰি ৰাইজৰ মাজত যি অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত হোৱা নাছিল তাৰ কাৰণে এইবাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি বৰ্মা বাৰুৱাৰী দুৰ্গা পূজা সমিতিয়ে বিভিন্ন ধৰণৰ বাৰে বৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। ইয়াত বিভিন্ন ধৰণে ৰাইজে সহযোগ কৰা দেখিবলৈ পোৱা গৈছে। পাৰ্থক্য দেখিবলৈ যথেষ্ট পোৱা গৈছে। আগৰ যি আমাৰ ট্ৰেডিশ্যনেল দুৰ্গা পূজা আছিল এই ট্ৰেডিশ্যনেল দুৰ্গা পূজাত ধৰক চৰকাৰৰ তেনেকুৱা কোনো ধৰণৰ নীতি নিয়ম নাছিলে যে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আছিলে। এইবাৰ দেখা গৈছে যে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি নিয়ম বান্ধি দিয়া গৈছে। বৰ্মা বাৰুৱাৰী দুৰ্গা পূজাও বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰি স্বেচ্ছাসেৱকসকলক নিৰ্দেশনা প্ৰেৰণ কৰিছে যে তেওঁলোকেও এই কোভিড পিষ্ট সময়ৰ পিছত যি দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লৈছে যে তেওঁলোকে চৰকাৰৰ নীতি নিয়ম পালন কৰি এই দুৰ্গা পূজা ভালদৰে পালন কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক শাৰদীয় শুভেচ্ছা জনাইছোঁ যে আমাৰ এইবাৰ সম্পূৰ্ণভাৱে নতুন উদ্যমৰে আমি এইবাৰ প্ৰস্তুতি চলাইছোঁ যে যোৱা 2 বছৰত কোভিড প্ৰট'কলৰ কাৰণে আমি পূজাবিলাক সীমিত ৰাখিছিলোঁ। এবাৰ কৰিছোঁ ঘট পূজা, এবাৰ সৰু মূৰ্তিৰে কোনো সাংস্কৃতিক অনুষ্ঠান নাছিলে। এইবাৰ সম্পূৰ্ণভাৱে আমি নতুন উদ্যমৰে আমি লাগিছোঁ যে এইবাৰ 1 তাৰিখৰ পৰা 5 অক্টোবৰলৈকে আমাৰ 1 অক্টোবৰৰ 5 অক্টোবৰলৈকে পূজা আছে। যে আমি পূজাত বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ, আমাৰ প্ৰতিযোগিতা ৰাখিছোঁ আয়তীসকলৰ উৎসাহৰ কাৰণে। আয়তীৰ নাম, বিয়া নাম আৰু লোকগীতৰ কম্পিটিশ্যন থাকিব, ডেন্স কম্পিটিশ্যন থাকিব সৰু ল'ৰা ছোৱালীসকলক উৎসাহিত কৰাৰ কাৰণে। বাকী আমাৰ নাগৰা নাম, অসমৰ বিখ্যাত নাগৰা শিল্পী সুভাষ নাথৰ নাগৰা নাম থাকিব, আমাৰ সাংস্কৃতিক সন্ধিয়া 2খন থাকিব। এনেকৈ আমাৰ পূজাখনত যাতে ভক্তবান ৰাইজে উৎসাহিত হ'ব পাৰে, আনন্দিত হ'ব পাৰে বা আকৰ্ষিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আমি আমাৰ মৰা পাগল দিয়া নৈত সিপাৰে আমাৰ ৰাৱণদা কাৰ্যসূচী থাকিব, পাৰ্ক থাকিব, আমাৰ চিৰিয়াখানা থাকিব। এইবিলাক চোৱাৰ কাৰণে আমি বাঁহৰ এখন 1.5 লাখ টকাৰে প্ৰায় 15-20 দিন 15-20 জন মানুহে কাম কৰি এখন দলং আমি নিৰ্মাণ কৰোঁ। এই দলং প্ৰায় শেষ হওঁ অৱস্থা কাম কৰা। গতিকে সেই দলংখনত আমাৰ লাইটেৰে সজ্জিত থাকিব, আমাৰ লাইটৰ গেট থাকিব, লাইটৰ ৰাস্তাটো আমি লাইটেৰে সজ্জিত কৰিম। গতিকে এনেকৈ বিভিন্ন ৰং বিৰঙৰ কাৰ্যসূচী থাকিব। আৰু আমি শস্য এটা আমি ৰাৱণ বনাইছোঁ। ৰাৱণটো আমি ভাচনিৰ দিনা, আমাৰ দশমীৰ দিনা আমি দাহন কৰিম, সন্ধিয়া আমি দাহ কৰিম। গতিকে ইয়াত প্ৰায় 50-60 হাজাৰ মানুহ সমাগম হ'ব। আৰু এই অনুষ্ঠানত আমি অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ উদ্বোধক হিচাপে। আমাৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া থাকিব আমাৰ চিফ গেষ্ট হিচাপে। গতিকে এই কাৰ্যসূচীটো বহুত আকৰ্ষণীয় হয়। তাত মোটামুটি 2 লাখ 2.5 লাখ টকাৰ বোমাই মৰা হয়। গতিকে এই কাৰ্যসূচী চোৱাৰ কাৰণে অগণন ভক্ত আমাৰ উত্তৰ অঞ্চলৰ প্ৰায় 50-60 হাজাৰ ভক্তপ্ৰাণ সমাগত হ'ব। আৰু এই পূজাত এইবাৰ আমি অনুমান কৰিছোঁ যে প্ৰতিদিনে আমাৰ 20-25 হাজাৰ 30 হাজাৰ মানুহৰ সমাগম ঘটিব। যিহেতু 2বাৰ কোনো পূজাৰ হেৰি নাছিলে। চৰকাৰৰ কিছু নিৰ্দেশনা আছে যে আমি য'ত পৰণাস্তি আমি সেই নিৰ্দেশনাখিনি আমি চেষ্টা কৰিম। আৰু CCTV আমাৰ প্ৰত্যেক বছৰে আমি লগাই হয়। বাকী আমাৰ ভলেণ্টিয়াৰ থাকিব, স্বেচ্ছাসেৱক থাকিব। বাকী চৰকাৰৰ যিখিনি নীতি নিয়ম আমি সেইখিনিও ফ'ল' কৰিবলৈ আমি অনুসৰণ কৰিবলৈ আমি চেষ্টা কৰিম।
পালন কৰিবলৈ চেষ্টা কৰিম গতিকে আমি সকলো ৰাইজৰ যিখিনি উৎসাহ সহযোগ আৰু আমি বহুত মানে আমাৰ এই অঞ্চলৰ ৰাইজৰ আমি যাকে কৈছোঁ তেনেধৰণে আমি দান বৰঙণি পাইছোঁ ৰাইজৰ দান বৰঙণিৰ জৰিয়তে এই অনুষ্ঠানটো চলাব ইয়াত কোনো কাকো জোৰ জবৰদস্তিকৈ চাঁদা লোৱা হোৱা নাই যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় কৰিছে সহযোগ কৰিছে তাৰ বাবে আমি সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী আমাৰ এই 5 দিনীয়া কাৰ্যসূচীত সকলো ভক্তবান ৰাইজে সহযোগ কৰিব বা সহযোগ কৰাৰ কাৰণে আহ্বান জনাই মই আজিৰ চেনেলৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन बायदि रोखोमनि मबाइल ग्लास मबाइल टेम्पार मबाइल चार्ज हेडफोन पेन ड्राइव मेमोरी आरो मबाइल बेटारि कम्पिउटार माउस कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम